নমস্কাৰ ডিজি নিউজ আসামলৈ মই পৰশমণি ভাগৱতীয়ে আপোনালোকক সকলোকে স্বাগতম জনাইছো। এই মুহূৰ্তত মই আপোনালোকলৈ লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে আৰম্ভ হ'ল একশ্যন। জব্দ কৰা হ'ব কৰ আদায় নিদিয়া বাহন। হয়, ঠিকেই শুনিছে, কৰ পৰিশোধ নকৰিলে হ'ব পাৰে বিপদ। 31 মাৰ্চৰ পূৰ্বেই আদায় দিয়ক যান বাহনৰ কৰ, অন্যথা ভৰিবলগীয়া হ'ব পাৰে জৰিমনা। এই কথা অৱগত কৰিছে পৰিবহণ বিভাগে। কৰ আদায় নিদিয়া বাহনৰ তালিকা প্ৰস্তুত কৰিছে বুলি জানিব দিয়ে পৰিবহণ বিভাগে। জনসাধাৰণৰ সুবিধাৰ বাবে কৰ আদায় কৰিবলৈ মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। এতিয়া আহিছোঁ অন্য এটা বাতৰিলৈ। ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত 100% কৰ আৰোপ কৰে, সেইটো উচিত হোৱা নাই বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে জানিব দিয়ে। লগতে তেখেতে এনেদৰে জানিব দিয়ে যে 2 এপ্ৰিলৰ পৰা আমাৰ ওপৰত যিমান কৰ আৰোপ কৰিব, আমিও তেওঁলোকৰ ওপৰত সিমান কৰেই আৰোপ কৰিম। আজিলৈ ইমানেই। চাই থাকিব ডিজি নিউজ আসাম।